মহামায়া যেনেকৈ মূৰটো পৰা বুলি প্ৰবাদ, কামাখ্যাত জনিটো পৰা বুলি প্ৰবাদ, ঠিক তেনেধৰণে। আই সাকাতি মন্দিৰ কেতিয়া স্থাপিত হৈছে, কেতিয়া কেনেকৈ মন্দিৰটো মানে বনাইছে, অৱস্থিত ইয়াত, সেইখিনি সকলোখিনি ডিটেইলছ অকণমান জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ বন্ধু, স্বাগতম জনাইছোঁ মোৰ নতুন ব্লগলৈ। আজি মই আহিছোঁ আই সাকাতি পাহাৰ আৰু ইয়াত আছে আই সাকাতিৰ মন্দিৰ। এয়া চাওক। চ' এই আই সাকাতি মন্দিৰটো আমাৰ কোকৰাঝাৰৰ পৰা সাকাতি পাহাৰ ইয়ালৈকে। এই সাকাতি পাহাৰখন একচুৱেলি ধুবুৰীৰ ফকীৰা গ্ৰাম্য অঞ্চলত অৱস্থিত। এইটো ধুবুৰী ডিষ্ট্ৰিক্ট পৰে। আমাৰ কোকৰাঝাৰৰ পৰা এই সাকাতি পাহাৰলৈকে 30ৰ পৰা 31 কিলোমিটাৰ দূৰ হয়। আৰু ফকীৰা গ্ৰামৰ মেইন টাউনৰ পৰা, ফকীৰা গ্ৰাম যোনখন আছে তাৰ পৰা 3 কিলোমিটাৰ। আজি মোটামুটি 30-35 বছৰ পিছত মই এই আই সাকাতি মন্দিৰৰ ওচৰত আহিছোঁ সেৱা জনাবলৈ। বেছি পলম নকৰি বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। বন্ধু মই আহি পালোঁ। এয়া চাওক, শ্ৰী শ্ৰী আই সাকাতি। এয়া মোৰ পিছফালে গেটখন আছে। ইয়াৰ পৰা অকণমান ভিতৰত সোমাই যাব লাগিব। বলক সোমাই যাওঁ। চ' বন্ধু অকণমান সোমাই আহি এয়া চাওক মন্দিৰ পালোহি। এয়া বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এইখিনিতে এটা মই বিশেষ কথা ক'বলৈ ওলাইছোঁ। মোৰ ভিডিঅ' বহুতে চায়, বহুত ভিউ আহে, কিন্তু ছাবস্ক্ৰাইব নকৰে। চ' আপুনি যদি ভিডিঅ'টো মোৰ চাই আছে, লাইক শ্বেয়াৰটো কৰিব, লগতে ছাবস্ক্ৰাইবটো কৰিব। চ' ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওপৰতে এয়া আই সাকাতি মন্দিৰটো এইটো, আৰু সেইটো হৈছে শিৱ মন্দিৰ। এই পাহাৰখনৰ ওপৰতে আছে মন্দিৰটো। পৰিৱেশটো চাওক এবাৰ, পৰিৱেশটো দেখুৱাইছোঁ, কিমান ধুনীয়া পৰিৱেশ। লাহে লাহে আমি ওপৰলৈ গৈ আছোঁ। এয়া চাওক মন্দিৰৰ বহুত বছৰ পিছত আহিলোঁ, বহুত বছৰ। সৰুতে দেউতাই আনিছিল বুলি কৈছিলে। আমি লাহে লাহে সোমাই গৈ আছোঁ মন্দিৰৰ ভিতৰত। আৰু ইয়াত ধূপদান কৰক। ইয়াত যেতিয়া মেলা হয়, পূজা হয়, এনে ডেইলি আহিলেতো আপুনি মন্দিৰৰ ভিতৰত দিব পাৰে। যেতিয়া মানুহ বেছি হয়, ইয়াত আপোনালোকে চাকি ধূপ ধূনা জ্বলাবলৈ ধুনীয়া ঠাই বনাই দিছে। ভৰি দিবলৈ ইয়াত টেপ এটা দিছে। চাওক, পূজা দি আছে পূজাৰী। আই সাকাতি মন্দিৰ পৌৰাণিক কথা অনুসৰে মানে যেতিয়া দেৱী পাৰ্বতী অৰ্থাৎ দেৱী সতীয়ে দেউতা তেওঁৰ ৰজা দক্ষৰ বিপৰীতে গৈ আমাৰ শ্ৰী মহাদেৱ প্ৰভুৰ লগত বিবাহত আবদ্ধ হৈছিল, তেতিয়া ৰজা দক্ষই মহাদেৱক অপমান কৰিছিল। আৰু সেই অপমান সহ্য কৰিব নোৱাৰি দেৱী সতীয়ে আত্মহৰণ কৰিছিল। আৰু এই আত্মহৰণ কৰাৰ পিছত আমাৰ মহাদেৱে দেৱী সতীৰ দেহ লৈ গোটেই পৃথিৱীত তাণ্ডৱ কৰিছিল আৰু ঘূৰি ফুৰিছিল। ঘূৰি ফুৰাৰ সময়ত সকলোৱে এটা ভয় কৰিছিল যে পৃথিৱী ধ্বংস। আৰু সেই পৃথিৱী ধ্বংসৰ পৰা ৰক্ষা পাবৰ কাৰণে শ্ৰী বিষ্ণু ভগৱানে নিজৰ সুদৰ্শন চক্ৰৰে দেৱী সতীৰ দেহ ছিন্ন ভিন্ন কৰি দিছিল। আৰু সেই ছিন্ন ভিন্ন কৰাত আমাৰ পৃথিৱীত 108 টুকুৰা দেৱী সতীৰ দেহৰ অংগ পৰিছিল। তাৰে ভিতৰত 52খন শক্তিপীঠ হিচাপে স্থাপিত কৰিছিল। আৰু তাৰে এই 108 টুকুৰাৰ ভিতৰত আই সতীৰ মানে যোনটো খাৰু বুলি কয় অসমীয়াত, আৰু আমাৰ এইখিনি অঞ্চলৰ মানুহে খাৰুটোক চাকা বুলি কয়। আৰু সেই শাখাৰ পৰা এই মন্দিৰৰ নাম সাকাতি হৈছিল। আই সাকাতি মন্দিৰ বুলি জনাজাত তেতিয়াৰ পৰা।
এয়া আপোনালোকে সন্মুখত দেখিবলৈ পাইছে আই চাকাতিৰ যোনটো খাৰু বুলি কয় অংগ এয়াই সেইখন আপোনালোকে যোনখন দেখিছে বিল সেয়া একচুৱেলি আই গা ধোৱা ঘাট বুলি কয় সেইটো পৰিৱেশটো চাওক মন্দিৰৰ ইমান ধুনীয়া পৰিৱেশ আৰু এতিয়া এই পাহাৰখন দেখিবলৈ ইমান ধুনীয়া লগা হৈছে চাওক গছৰ পাতবোৰ পৰি আছে ইমান ধুনীয়া আই সাকাতি মন্দিৰত প্ৰতি বছৰৰ বহাগৰ প্ৰথম বহাগৰ পৰা ইয়াত 3 দিনীয়া কাৰ্যসূচীৰে মেলা হয় আৰু এই প্ৰথম বহাগত বহুতো হাজাৰ হাজাৰ ভক্তগণৰ আগমন ঘটে যেনেকৈ আপোনালোকে জানে এই আই সাকাতি মন্দিৰখন হৈছে জাগ্ৰত সকলো ভক্তই ইয়াত আগমন ঘটে আৰু নিজৰ নিজৰ মনৰ ইচ্ছাবোৰ মনৰ কামনাবোৰ মনৰ আশাবোৰ পূৰণৰ কাৰণে ইয়াত সেৱা কৰিব আহে প্ৰাৰ্থনা কৰিব আহে আৰু সেই বহাগৰ 1 তাৰিখৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে সন্মুখত দেখিছে সৰুকৈ পথাৰ আছে এই পথাৰখনতে মেলা হয় আৰু বহুত মানুহ ভৰি পৰে এইখন সেই পথাৰখন আৰু এই পথাৰতে মেলা হয় এইখন সৰু ঠাই এখন আৰু সেইফালে এখন পথাৰ আছে পুৰা মানুহ ভৰি পৰে মই ভিডিঅ' দেখিছিলোঁ অহা নাছিলোঁ যেতিয়া মোৰ বা এজনী প্ৰতি বছৰে আহে আৰু এই পথাৰখনতে পুৰা মেলাখন হয় আৰু 2025ৰ 15 এপ্ৰিলৰ পৰা এই মেলা আৰম্ভ হ'ব 3 দিন 15 তাৰিখৰ পৰা প্ৰথম বহাগ যদি মোৰ ভুল হোৱা নাই প্ৰথম বহাগ 15 তাৰিখ পৰে সেইদিনাৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত মেলা আয়োজন হ'ব আপোনালোকে সকলো আহিব মেলা নহয় মাক সেৱা জনাবলৈ প্ৰথম বহাগৰ দিনা আহিব নিজৰ মনৰ ইচ্ছাবোৰ আশাবোৰ পূৰণ কৰাৰ বাবে সেৱা কৰিবলৈ আহিব এয়া সন্মুখত আই সাকাতিৰ মা দেৱীৰ মন্দিৰটো আৰু সেইটো হৈছে শিৱ মন্দিৰ আৰু সেইটো হৈছে শিৱ মন্দিৰ সেইটো সন্মুখত আই সাকাতি দেৱীৰ মন্দিৰটো আৰু এইটো হৈছে শিৱ মন্দিৰ ভিতৰলৈ সোমাই গৈ আছোঁ লাহে লাহে বন্ধু অকণমান সোমাই আহি এয়া মন্দিৰত খুৰা বুলিয়ে ক'ম কাৰণ এইখন গাঁৱৰে মোৰ ওচৰতে মোৰ গাঁও মোৰ দেউতা আজি নাই একেই গাঁৱৰে ওচৰত সৰু থাকোঁতে দেউতাই ইয়াত পূজা কৰিছিল আহকচোন আগতে মন্দিৰটোৰ বিষয়ে অকণমান জানি লওঁ এই সাকাতি মন্দিৰ আৰু ইয়াত শিৱ মন্দিৰ এটা আছে আই সাকাতি মন্দিৰ কেতিয়া স্থাপিত হৈছে কেতিয়া কেনেকৈ মন্দিৰটো মানে বনাইছে অৱস্থিত ইয়াত সেইখিনি সকলোখিনি ডিটেইলছ অকণমান জানিবলৈ চেষ্টা কৰিম আই সাকাতি মন্দিৰত কেতিয়াৰ পৰা পূজা চলি আছে সেইটো আমাৰ কোৱা টান কাৰণ আমি জনামতে যেতিয়া নেকি পাৰ্বতীয়ে দেহত্যাগ কৰিছিল মহাদেৱে কান্ধত লৈ বিশ্ব ব্ৰহ্মাণ্ডখন ঘূৰি ফুৰিছিল ঠিক মহামায়াৰ যেনেকৈ মূৰটো পৰা বুলি প্ৰবাদ কামাখ্যাত জনিটো পৰা বুলি প্ৰবাদ ঠিক তেনেধৰণে আই সাকাতি মন্দিৰত হাতৰ শাখা পূজা পৰা বুলি প্ৰবাদ কিন্তু পূজা আগতে বিৰাট জংঘল আছিল জংঘল কাটি কাটি বছৰত একদিন পূজা হৈছিল আমি শুনা মতে কিন্তু বৰ্তমান মোটামুটি ধৰক 72-75 চনৰ পাছৰ পৰা এনে মানুহ জংঘল চংঘল নাই কিন্তু এনে মানুহে আহি পূজা কৰে বছৰত পূজা কৰে কিন্তু মোটামুটি 1996ৰ পিছৰ পৰা যেতিয়া মন্দিৰ হ'ল তেতিয়া নিত্য পূজাৰ আয়োজন চলি আছে এই মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল মন্দিৰটোৰ এটা কমিটি আছে তো বিশেষ সেনেকুৱা ধৰণৰ ব্যক্তি নাই এই গাঁৱৰ অঞ্চলৰ সকলোখিনি মিলিয়ে এজন আছিল প্ৰেচিডেণ্ট আছিল তেতিয়াৰ কমিটিৰ ভূপেন ব্ৰহ্ম ধুবুৰীৰ এডভকেট উকিল এজন আৰু আমাৰ ওচৰৰে এজন ছেক্ৰেটাৰী আছিল অশ্বিনী দাস মোৰ সেই যিজনে আছিল আৰু এনে আছিল ধুবুৰীত আছিল যামিনী শৰ্মা হৰমোহন দাস তাৰপিছত চাপদ্ৰামৰ অনিল গুহ এনেকৈ ইত্যাদি ধৰণৰ সকলো মিলি পিনে ধৰ্মপুৰ কদমতলা ধনপুৰ ঠিক এনেকৈ লগ হৈ বামুণপুৰা এনেকৈ লগ হৈ এটা কমিটি আছিল সেই কমিটিয়ে কামখিনি কৰিছিল আৰু তেতিয়াৰ পৰা মানে আমাৰ নিত্য পূজাটো চলি আহি আছে আজিলৈকে চলি আহি আছে 1996ৰ পৰা কিন্তু তাৰ আগতে পূজা হৈছিল ঠিকে কিন্তু বছৰতহে হৈছিল কিন্তু মন্দিৰ হোৱাৰ পিছৰ পৰা
নিত্য পূজা আৰম্ভ হয়। আপোনালোকে গম পালে যিমানখিনি পাৰিছে কৈছে তো 96ৰ পাছৰ পৰা ডেইলি যোনটো নিত্য পূজা হৈ আহি আছে সিমানখিনি আপোনালোকক আহিব পাৰে, কোনো বন্ধ নাথাকে, যিকোনো সময়ত আহিব পাৰে মনৰ ইচ্ছাৰ কাৰণে। এই আই হাকাতি মন্দিৰটো জাগ্ৰত মন্দিৰ হয়। আৰু এজন আছে, আপোনাৰ নামটো কি দা? সুশান্ত ডেকা। আপুনি অকণমান কিবা ক'বনে? আপুনি ইয়াত কিমান দিনৰ পৰা আছে? মই ইয়াত আছোঁ 8 বছৰ 7-8 বছৰৰ পৰাই আছে। তো আপুনি আৰু এই খুৰাই এই দুজনে মন্দিৰৰ পূজা চলিত আছে, আই হাকাতি আৰু শিৱ মন্দিৰ। অঁ, তো আপোনালোকক লগ পাই ভাল লাগিল আৰু যিখিনি অলপ ডিটেইলছ দিলে সেইখিনি মই ইউটিউবৰ ভিডিঅ'ৰ মাধ্যমেৰে শ্বেয়াৰ কৰিব পাই আনন্দিত হ'ম। ধন্যবাদ। চ' বন্ধুসকল, ব্লগৰ শেষৰ পৰ্যায়ত আহি পাইছোঁ। এতিয়া আমি যাব ওলাইছোঁ। পূজা অৰ্চনা, নিজৰ প্ৰাৰ্থনা, মনৰ কামনা সকলো মাৰ আগত প্ৰাৰ্থনা কৰিলোঁ যাতে আশাবোৰ পূৰণ হয়। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্টৰ মাধ্যমেৰে জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, ব্লগটো কিবা ইনফৰ্মেটিভ ভাল লাগিছে, তেনেহ'লে আৰু ভিডিঅ' ৰিলেটেড যদি কিবা মতামত আছে দিবলৈ নাপাহৰিব। চবতকৈ বেছি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' বাই বাই, সকলোৱে ভালে থাকক।